हेलो फ्रेंड्स फूड ब्लॉग विथ मयूरी चैनलटुলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই গ্ৰিল চিকেন ৰেচিপিটোৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব মই স্ক্ৰিনত ভালদৰে দেখাই দিছো আৰু লগতে ডেসক্ৰিপচন বক্সতো ভালদৰে মেনশন কৰি দিম। আপোনালোকে ডেসক্ৰিপচন বক্স চালেই সকলোবোৰ সামগ্ৰীৰ ডিটেইলছ ভালদৰে পাই যাব। সকলোবোৰ সামগ্ৰীৰ লগতে মই এটি গোটা চিকেনো লৈছো। এই চিকেনটোৰ গাত মই এইদৰে আগ কৰি লৈছো যাতে মছলাবোৰ ভালদৰে সোমাই যায় আৰু লগতে চিকেনটো ভালদৰে ধুই শুকান কাপোৰেৰে মুছি লৈছো। চাব যাতে অলপো পানী চিকেনত থাকি নাযায়। আহকচোন ফ্ৰেণ্ড ৰেচিপিটো কেনেকৈ বনাই এবাৰ আমি চাই লওঁ। প্ৰথমতে আমি দৈখিনিত সকলোবোৰ সামগ্ৰী মিক্স কৰি এটা পেষ্ট বনাই লম। এতিয়া আমি চিকেনটোৰ সাৰফেসত অকমান ৰিফাইন তেলেদি গ্ৰীজ কৰি লম। বেছিকে অইল ব্যৱহাৰ নকৰিব, জাস্ট অকমান অইলেদি চিকেনটোৰ সাৰফেসটো সানি ল'ব। এতিয়া আমি চিকেনটো বনাই থোৱা বেটাৰখিনিৰে ভালদৰে মেৰিনেট কৰি ল'ম। অলপ সময় ল'ব, কিন্তু ভালদৰে মেৰিনেট কৰি ল'ব যাতে চিকেনটো বেটাৰখিনিৰে ভালদৰে কোটেড হৈ যায়। আপুনি বিচাৰিলে চিকেনটোৰ ভিতৰত ক্যাপসিকাম, বিলাহী আৰু পিয়াজ, জালুক আৰু নিমখেৰে সানি লৈ ষ্টাফিংও কৰিব পাৰে। এইটো সম্পূৰ্ণ অপচনেল হয়, আপুনি নকৰিলেও কোনো কথা নাই। এতিয়া আমি চিকেনটো ভালদৰে সূতাৰে বান্ধি ল'ম যাতে চিকেনটো গ্ৰিল কৰোঁতে খুলি নপৰে। চিকেনটো এইদৰে ভালদৰে বান্ধি লোৱাৰ পিছত আমি এতিয়া চিকেনটো ভালদৰে ফ্ৰিজত 7 পৰা 8 ঘণ্টা থৈ দিম। সাতৰ পৰা 8 ঘণ্টা ফ্ৰিজত থোৱাৰ পিছত চিকেনটো যেতিয়া আমি ওলাম, চিকেনটো গ্ৰিল কৰিবলৈ ৰেডি হৈ যাব। এতিয়া আমি OTGটো 10 মিনিটৰ কাৰণে 230 ডিগ্ৰীত প্ৰিহিট কৰি ল'ম। OTGটো প্ৰিহিট হোৱাৰ পিছত তাত আমি চিকেনটো OTGৰ হাইয়েষ্ট পাৱাৰত 40 মিনিটলৈকে গ্ৰিল কৰিম। $40 মিনিট গ্ৰিল কৰাৰ পিছত এয়া চাওক মোৰ চিকেন ভালদৰে গ্ৰিল হৈ গৈছে। এতিয়া আমি সূতাবোৰ কাটি গৰমে গৰমে চিকেনটো পৰিৱেশন কৰিম। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।